সকলোৱে যিহেতু বজালিত হৈ থকা অসম সাহিত্য সভা চাবৰ কাৰণে যাই আছে, গতিকে মই নগ'লে কেনেকৈ হ'ব, ময়ো যাব লাগিব আৰু ময়ো হাহাকাৰ কৰি কৰি আজি চাবলৈ আহিলোঁ। আৰু ইয়াতে আহিয়ে আমাৰো ভাগ্য ভাল আছিল, দেখা পালোঁ ইয়াতে শোভাযাত্ৰা আৰম্ভ হৈছে। শোভাযাত্ৰাৰ কাৰণে বস্তুবোৰ ইমান ধুনীয়াকৈ বনাইছে, গাড়ীৰ ওপৰতে নিখুঁতকৈ ইমান ধুনীয়াকৈ শ্ৰী পৰিহৰেশ্বৰ দেৱালয়, শ্ৰী শ্ৰী ভোগেশ্বৰ দেৱালয় ইমান ধুনীয়াকৈ বনাইছে, চাওকচোন দেখিলে একদম আচল যেন লাগে। মন্দিৰকেইটাৰ লগতে ৰংঘৰ আৰু কিবা কিবি বহুত বস্তু বনাইছে, কিন্তু আমাৰ গোটেইখিনি চাই থকাৰ সময় নহয়। বাহিৰৰ পৰাই শোভাযাত্ৰা চাই আহি এতিয়া আমি ভিতৰত সোমালোঁ আৰু ভিতৰত দেখিলোঁ বাপৰে, খোজ দিবলৈকেও জেগা নাই। ইমান ডাঙৰ এলেকাটোতে ইমানবোৰ মানুহ, চাওকচোন। সাহিত্য সভাৰ ভিতৰত আপোনালোকে বিভিন্ন ধৰণৰ মেলা দেখা পাব, গ্ৰন্থমেলা, বিজ্ঞান মেলা, বাণিজ্য মেলা, আৰু ইয়াৰে সকলোবিলাক গেটৰ ডেক'ৰেশ্যন বা অন্যান্য বস্তুবিলাকৰ ডেক'ৰেশ্যন কৰিবলৈ বেছিভাগ থলুৱা সামগ্ৰীয়ে ব্যৱহাৰ কৰিছে। আৰু ইয়াৰে ঘৰটো চাওকচোন, এইটো ইমান ধুনীয়া লাগিছে। আমাৰ সকলোবিলাক অসমীয়া সামগ্ৰী যেনে চেপা, মাছ মৰা জাল, লেম্প, পাৰ থকা ঘৰ, নাঙল, সকলোবিলাকে ইয়াতে ৰাখিছে। আৰু ইয়াতে ইমান ধুনীয়াকৈ এটা ভুলভুলৈয়াও বনাইছে, দেখিছেনে? সকলো ইয়াতে ঘূৰি আছে। এইসমূহৰ লগতে আমাৰ অসমীয়া সংস্কৃতিৰ ঢেঁকীশালটো ইয়াত বনাইছে আৰু পুৰণা ষ্ট্ৰাকচাৰো আমাৰ ঘৰবিলাক গোটেইবিলাকে ইয়াতে দেখা পাব। আৰু এইখন হৈছে বাণিজ্য মেলা, মোৰ সকলোতকৈ ফেভাৰেট পাৰ্টটো। ইয়াতে আহিলে যে মই কোনটো বস্তু ল'ম নহয় তেনেকুৱা লাগে, সকলোৱে মোক মানে টানি টানি ইয়াৰ পৰা লৈ আহিব লাগে। আৰু চবতকৈ মোৰ ভাল লাগিছে এই দোকানখনৰ ডিজাইনটো, ইমান ইউনিক, দেখিছেনে? আৰু মই কৈছিলোঁ নহয়, সকলোবিলাক ডেক'ৰেশ্যনে প্ৰায় থলুৱা সামগ্ৰীৰে কৰিছে, দেখিছেনে? ইমান ধুনীয়া লাগিছে। আৰু এই জাপিটোৰ কথাটো মই ক'বই নালাগে, 87 ফুট ডাঙৰ এই জাপিটোৱে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈও সক্ষম হৈছে। গতিকে এইটো নিজ চকুৰে চাবলৈ পাই মই বিৰাট বেছি সুখী হৈছোঁ, আৰু এইটো আমাৰ বাবে এটা বহুত গৌৰৱৰ কথাও, নহয় জানো? এনেকৈ গোটেই মেলাখন ঘূৰি ভৰিৰ বিষ উঠাই এতিয়া আমি ঘৰৰ ফালে খোজ ল'লোঁ। আৰু আপোনালোকে বাৰু চালেনে নাই সাহিত্য সভা?